এক্সাৰচাইজ শিকাম যিকেইটা আপুনি যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ আৰ্ম ফেটছ খুব সোনকালে নোহোৱা হৈ যাব। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে হাত দুখন ছাইড টু ছাইড নি ফ্লাইং মুভমেণ্ট কৰিব। যেনেকৈ কি চৰাই উৰিব খুজিছে 10 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 মুভমেণ্টটো কৰাৰ সময়ত হাত দুখন ষ্ট্ৰেইট ৰাখিব। ছেকেণ্ড এক্সাৰচাইজটো হাত দুখন ৰাউণ্ড ৰাউণ্ডকৈ মুভমেণ্ট কৰিব। এইটো 10 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 থাৰ্ড এক্সাৰচাইজটো হ'ল হাত দুখন সন্মুখৰ ফালে ক্ৰছকৈ আনিব। 1 2 3 4 5 6 7 8 9 10 এক্সাৰচাইজটো কৰোঁতে হাত দুখন চিধা ৰাখিব নাপাহৰিব। ফ'ৰ্থ এক্সাৰচাইজটোত হাত দুখন পিছফালে বেণ্ড কৰিব, ওপৰলৈ নি বেণ্ড কৰিব, এলব' জইনৰ পৰা বেণ্ড কৰিব। এক্সাৰচাইজটো 10 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 এই এক্সাৰচাইজকেইটা যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ আৰ্ম ফেটছ খুব সোনকালে কমি যাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডকো শ্বেয়াৰ কৰিব। থেংক ইউ।